ডাষ্টবিনত মই বস্তু এটা হেৰাই গ'ল বিচাৰি আছোঁ হাই হেল্ল' হোৱাটছআপ গাইছ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল চ' আজি গৈ আছোঁ এটা আৰ্টিষ্টৰ ঘৰলৈ চ' আজি ব্লগটো ধামাকা ব্লগ হ'ব ত' কোন আৰ্টিষ্ট হয় জানিবলৈ চাই থাকক ভিডিঅ'টো মই দেখাই আছোঁ তাতে গৈ ত' মজা ব্লগ হ'ব আজি চাই থাকক মিছ নকৰিব ব্লগটো চাই থাকক আৰু ছাবস্ক্ৰাইবটো কৰি দিয়ক ত' এনেকুৱা আৰু ধামাকা ব্লগ পাই থাকিব ত' চাই থাকক চ' এতিয়া ভেটাপাৰা পাই গ'লোঁ এতিয়া মোৰ লগত ডিষ্ট্ৰিক্ট যাব চাইকেলত পাম দি আছে চাইকেলত পাম দিছে মোৰ চাইকেলত পাম আছে দুটাই চাইকেল লৈ যাম লগতে তাতে চ' চাই থাকক আৰ্টিষ্টৰ তাতে গৈ আছোঁ এতিয়া চাই থাকক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পালোঁ ইয়াতে গৈছোঁ এদিন আপোনালোকক দেখাইছোঁ এতিয়া যাই আছোঁ আৰু আগত ত' বাইলেনটো আহি পেলাই এতিয়া ৰখি আছোঁ তালৈকে এতিয়া আহিব আমাক ইয়াৰ পৰা লৈ যাবৰ কাৰণে চাই থাকক ভিডিঅ'টো তাৰ ঘৰ চ' আমি আহি পাই গ'লোঁ তাৰ ঘৰ এইটো তাৰ ঘৰ হয় চ' এটা চাইকেল থৈ ল'লোঁ কিবা ডিষ্টি আছে এইটো চাই থাকক দেখাই আছোঁ এইবিলাক চাওক চ' এতিয়া মই তাৰ ঘৰত আহি পালোঁ ঘৰত বহুত আৰ্ট আছে কিবা কিবি আছে চ' দেখাই আছোঁ চ' তাৰ লগত কথা পাতি লওঁ চ' এইজনে হয় আৰ্টিষ্টজন হাই নমস্কাৰ তোমাৰ নামটো নমস্কাৰ মোৰ নামটো ৰাজিকুল ইছলাম মই অইল পেইণ্টিং এক্ৰেলিক পেইণ্টিং আৰু আপোনাৰ এইফালে কালাৰ মিক্সিঙৰ ওপৰত কাম কৰি আছোঁ মই বিশেষকৈ দুটা মাধ্যমৰ ওপৰত কাম কৰোঁ আপোনাৰ শিশুসুলভ কিছু মনৰ ওপৰত কিছুমান কাম কৰোঁ আনটো প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি কিছুমান কাম কৰোঁ তেনেধৰণৰ এতিয়া দেখাই আছোঁ বস্তুবিলাক তো চাব আপোনালোকে চাই থাকক এইবিলাক কালাৰ মিক্সিং হয় এইবিলাক কালাৰ মিক্সিং হয় চব মানে এইটো কালাৰ লগত এইটো মিক্স কৰিলে এনেকুৱা হৈ যায় এইবিলাক চব কালাৰ মিক্সিং হয় তো এইবিলাক কেনেকৈ কোনটো কি হয় কৈ দিয়াচোন অলপ এই তিনিটা হ'ল প্ৰাইমাৰী কালাৰ ৰেড ব্লু য়েল্লো এই তিনিটা প্ৰাইমাৰী কালাৰ আপোনাৰ এইটো প্ৰকৃতিৰ বুকুৰ পৰা এই তিনিটা ৰং নিজে নিজে উৎপন্ন হয় এই তিনিটা ৰঙক অন্য কোনো ৰঙৰ সংমিশ্ৰণত উৎপন্ন কৰিব নোৱাৰি এতিয়া এইখিনি হ'ল ছেকেণ্ডাৰী কালাৰ গোটেইকেইটা ছেকেণ্ডাৰী কালাৰ ব্লু প্লাছ ৰেড ইকুৱেল টু ভাইলেট এনেকুৱা ধৰণৰ গোটেইখিনি এনেকুৱা এটা এইকেইটা যে প্ৰকৃতিৰ বুকুৰ পৰা পাই বুলি ক'লা মানে কেনেকৈ কি হয় কোৱাচোন এইটো আপোনাৰ এই তিনিটা ৰং প্ৰকৃতিৰ বুকুৰ পৰা নিজে নিজে উৎপন্ন হয় এই তিনিটা ৰঙৰ জৰিয়তে আৰু অন্যান্য ৰং যিমান প্ৰকৃতিত ধৰা এই বাকীবিলাক কালাৰ আছে কালাৰে হওক যিকোনো নিজে সেই তিনিটা ৰঙৰ পৰাই আমি উৎপন্ন কৰিব পাৰোঁ যেনে ইয়াত ৰেড প্লাছ য়েল্লো ইকুৱেল অৰেঞ্জ এনেধৰণৰ গোটেইকেইটা এটা আনটোৰ লগত মিক্স কৰি পেলাই আমি এনেকুৱা কালাৰবোৰ পাইছোঁ এইবিলাক চাওক কালাৰৰ লিষ্টবিলাক ইয়াতে থৈ দিয়া আছে কালাৰ মানে দুটা প্ৰকাৰৰ হয় এটা হ'ল প্ৰাইমাৰী আৰু হ'ল ছেকেণ্ডাৰী এই তিনিটা কালাৰ মানে পৃথিৱীতে থাকে পৃথিৱীৰ পৰাই তিনিটা কালাৰ পোৱা যায় এই তিনিটা কালাৰ মানে নিজে নিজে হোৱা হয় আৰু এই তিনিটা কালাৰৰ মিশ্ৰণতে বাকী কালাৰবোৰ হোৱা হয় মানে যেনেকৈ এই তিনিটা কালাৰ মেইন পৃথিৱীত যিমান ৰঙেই আছে চব ৰঙৰ ভিতৰতে এই তিনিটা কালাৰ মেইন এই তিনিটা কালাৰৰ পৰাহে বাকী ৰংবোৰ আমি এনেকৈ পাওঁ হয়নে হয় মানে সেই তিনিটা কালাৰৰ পৃথিৱীত যিমানে ৰং নাথাকক কিয় তাৰ মূলতে হ'ল এই তিনিটা কালাৰৰ পৰাই আমি বাকী কালাৰবিলাক পাওঁ যেনেকৈ এইবিলাক মিক্স কৰি কিনে এনেকৈ হৈছে এইটো এটা আৰু এইটো হ'ল গ্ৰীণ হয় এইটো বেলেগ এটা এইটো লাইট গ্ৰীণ হৈছে চ' এইটো ব্লু আৰু ৰেড এইটো ব্লু আৰু ৰেড এইটো দুটা প্ৰাইমেৰী কালাৰ দুটা মিক্স কৰি ছেকেণ্ডাৰী কালাৰ এইটো হৈছে ভাইলাইটটো হৈছে ত' তেনেকৈ আমি কালাৰবিলাক পাওঁ মানে তোমাৰ ষ্ট্ৰিং যে ষ্টিঙৰ বটল দুটা বটল এইটো ফুটাকেইটা দুটা লগাই দিছোঁ এটা দি দুটা হয় মানে এনেকুৱা এইটো হেৰি ষ্টিঙৰ হয় আৰু এইবিলাক তোমাৰ ব্ৰাছ আৰু এয়া যে এই মানে ফেচ ক্ৰীমৰ এইকেইটা হয় এইবিলাক চাওক এইবিলাক ব্ৰাছ হয় আৰু এইকেইটা আমি যে ফেচ ক্ৰীম হয় এইবিলাক চব তো এনেকৈ বনাইছে
চ' এইখন পেইণ্টিং হোৱা নাই, কমপ্লিট হোৱা নাই এইখন, বাকী আছে এইখন কেনভাছ হয়। ত' এইখন আৰ্ট ভৰ্তি হৈ আছে, আৰ্ট দেখাই কিনে শেষ কৰিব নোৱাৰিম মই, তথাপিতো অলপমান দেখাইছোঁ আপোনালোকক। এইখন অইল পেইণ্টিং হয়, তাৰপিছত এইবিলাক স্কেটছ হয়, তাৰপিছত এইখন মনালিজা, এইখন মনালিজা চাওক, এইটো ফ্ৰেম বনাইছে কাগজেদি। এইখন বিহুৰ কাৰণে কৰি আছে, কমপ্লিট হোৱা নাই, এইবিলাক চব কমপ্লিট হৈছে, স্কেটছ হয় এইবিলাক চব। আৰু এইফালে তাৰপিছত এইবিলাক ব্ৰাছ হয়, ডায়েলৰ ব্ৰাছ হয়, এইবিলাক প্লেট, এইবিলাকেৰে কামবিলাক কৰে এইবিলাক। তাৰপিছত এইবিলাক কৰা হয়, হোম টিউশ্যনো কৰে আৰ্ট এণ্ড ক্ৰাফ্টৰ। যদি কোনোবাই জইন কৰিব খোজে এইটো নাম্বাৰত কণ্টেক্ট কৰি লওক, আৰু এইটো ইমেইল হয়, ইয়াতো কণ্টেক্ট কৰিব পাৰে। ত' এইবিলাকৰ কিবা কিবি বনাইছে, এইটো কিহৰ হয়? এইটো মাটিৰে তৈয়াৰ কৰা হৈছে। আপোনাৰ এইটো আজি 3 বছৰ মানে হৈ গ'ল এনে বনোৱা হৈছে। এইটো সৰু বুলি ৰাধাকৃষ্ণক বনাইছে, এইটো মাটিৰে হয় পূৰা, 3 বছৰমান পুৰণা হ'ল বোলে এইটো। এইবিলাক পেপাৰেদি বনাইছে, এইখন শৰাই বনাইছে, পেপাৰৰে হয়, এইবিলাক মাটিৰে ন? এইবোৰ মাটিৰে বনোৱা। এইটো মই ৱৰ্কশ্বপ কৰিবলৈ গৈছিলোঁ শংকৰদেৱ কলাক্ষেত্ৰত, তাতে দাদুল চলিহা বুলি কয় ছাৰ এজন, তেখেতে অসমৰ ভিতৰত লিঅ'নাৰ্ডো দা ভিঞ্চি পোৱা তেখেতেই প্ৰথম। তেখেতৰ দাদুল চলিহা ন? হয়। এইবিলাক চব বনাই, এইটো কিবা কৰি আছে কাম, এইবিলাক কাম হোৱা নাই কমপ্লিট, এইবিলাক চব কাম কমপ্লিট হৈছে। এইবিলাক ট্ৰফি পোৱা হয়, চব আৰ্ট কম্পিটিশ্যনবিলাক কৰি পিনে জাৰ্জিঙো কৰে। এইটো জাৰ্জিং কৰি পোৱা ন? নহয়, এইটো নহয়, এইফালে এটা আছে কেইবাটাও, এইটো জাৰ্জ কৰি পোৱা। এইটো জাৰ্জিং কৰি পোৱা ন? এইটো শিল্পগ্ৰামত হৈছিল ন? শিল্পগ্ৰামত হৈছিল, এইবাৰো হৈছে। যোৱাবাৰ হয়তো মই অলপ অসুবিধাবশতঃ যাব নোৱাৰিলোঁ, তেখেতে চব পোৱা হয় তেনেকৈ কৰি পিনে। ত' আজি ক'লে এইটো পোৱাতে এটা জমনি কথা হৈছে, এইটো কেনেকৈ পাইছে কাহিনীটো অলপ কৈ দিয়া। এইটো মানে মই আচলতে কলাক্ষেত্ৰত গৈছিলোঁ, মই কৈছোঁ যে 1 ঘণ্টা সময় লাগিব, মই আৰ্ট এণ্ড ক্ৰাফ্ট এটা কৰিম, শৰাই আৰু জাপি। 1 ঘণ্টাৰ হয়তো অলপ বেছিও লাগিব পাৰে, গতিকে আপোনালোকে আৰু 5-10 মিনিটমান বঢ়াই দিব। কৈছে হ'ব বাৰু। পিছত আকৌ মোৰ কামবিলাক চালে ন? তেখেতে পিছত আকৌ মোৰ কামবোৰ চাই পেলাই ক'লে আৰু এনেকুৱা কামবোৰ চাইছে, এইবিলাক কামবিলাক চাইছে, দেখাইছিলা? পিছত কৈছে তুমি এটা কাম কৰা, তুমি পাৰ্টিচিপেট কৰিব নালাগে, মানে কম্পিটিশ্যনত ভাগ ল'ব নালাগে, তুমি ডাইৰেক্ট জাৰ্জ হিচাপে হৈ আহি যোৱা। চ' জাৰ্জত এইটো পাই গ'লা? এইটো পাইছোঁ, আৰু সম্বৰ্ধনা আৰু কিতাপো দিছে। চ' মানে ৰেচপেক্টটো বেছি পাইছা আৰু পাৰ্টিচিপেট কৰিবলৈ যাই কিনে জাৰ্জ হৈ গৈছা। প্ৰথম আৰু সেইটো ফাৰ্ষ্ট জাৰ্জিং আছিল, ক'ব নোৱাৰা এটা অভিজ্ঞতা। ফাৰ্ষ্ট জাৰ্জিং আছিল এইটো? হয়, প্ৰথম আছিল এইটো। চ' আমাৰ লাইফত মানে এনেকুৱা কিছুমান ঘটনা হয়, মানে আমি যিটো নাভাবোঁ সেইটোৱে হৈ যায় মানে কেতিয়াবা আমাৰ লগত। চ' ই যেনেকৈ পাৰ্টিচিপেট কৰিবলৈ গৈ পিনে জাৰ্জ হৈ গ'ল, ত' জাৰ্জ হৈ কিনে মানে বেছি সন্মান পালে পাৰ্টিচিপেট কৰিব যোৱাতকৈ। এইটো কলমেদি কৰা হয় ন? হয়, এইটো কলমেদি কৰা হয়। এইটোৰ নামটো কি হয়? নামটো এইটো আপোনাৰ বাৰ্থ এটা আঁকিছোঁ আৰু কলমেদি ডাইৰেক্ট কলম ব্যৱহাৰ কৰিছোঁ, পেঞ্চিলেদি কৰা নাই। মানে এইটো গেছ আগে দৃষ্টি পূৰা চিনেমেটিক শ্বট লৈ আছে, এইবিলাক চব চিডিল কৰি পিনে। চ' আপোনাৰ 10 বছৰ ধৰি আৰ্ট শিকি আছে। চ' এখন 9-10 বছৰমান পুৰণা পেইণ্টিং এখন দেখাইছোঁ আপোনালোকক, চাই থাকক। এইখন আপোনাৰ 2012-13 মানতে কৰা এই তাজমহলটো। এই তাজমহলটো 12-13 মানতে কৰা, এতিয়াও আছে। চ' অলপমান বেয়া হৈ গৈছে, চ' 9-10 বছৰ হ'ল যিহেতু অলপমান বেয়া হ'বই, এনেকৈ থৈ দিয়া আছে যিহেতু। আৰু ব্ৰাছবিলাক এতিয়া আমাৰ ইয়াতে বেণ্ড হৈ গৈছে, এইবিলাক ব্ৰাছ নাপায়, ময়ূৰৰ ব্ৰাছ হয় এইবিলাক। চ' মানে আৰ্টৰ মানে পূৰা ভাল ব্ৰাছ হয় এইটো, ব্ৰেণ্ডেড ব্ৰাছ হয়, ব্ৰেণ্ডেড কোম্পানী হয়। এইটো বৰ্তমান বেণ্ড হৈ গৈছে, আমাৰ ইয়াতে নাপায় বস্তুটো বিচাৰি। মানে বহুত লাৰি পিনে মানে যিটো ফিল আহে, সেইটো মানে ভাষাৰে বুজাব নোৱাৰি, মানে আৰ্টৰ কাৰণে বহুত ভাল হয় এই ব্ৰাছটো। ডাষ্টবিনত মই বস্তু এটা হেৰাই গ'ল, বিচাৰি আছোঁ। চ' ফাইনেলি পাই গ'লোঁ বস্তুটো, এইটো পালোঁ। চ' মানে এইবিলাক আমি পেলাই দিওঁ, আননেচেছেৰী বস্তুবিলাক আমি পেলাই দিওঁ। চ' এইবিলাক পেলাই নিদি যদি এইবিলাক আমি ব্যৱহাৰ কৰি অলপমান যদি আমাৰ টেলেণ্টটো দেখাই পিনে এনেকুৱা কামবিলাক কৰিব পাৰোঁ, যেনেকৈ এইটো ষ্টিঙৰ বটল যে আমি খাই পিনে পেলাই দিওঁ ৰাস্তাত, কিন্তু ইয়াৰ পৰা যে এনেকৈ কৰি বস্তু ক্ৰাফ্টবিলাক বনাব পাৰি।
চ' সেইটো আমি বহুতে নাভাবোঁ চব বহুতে এইবিলাক বস্তু সৰু বস্তু বুলি ভাবি এইবিলাক নালাগা বস্তু বুলি ভাবি পিনে পেলাই দিওঁ চ' এইবিলাক বস্তুৰ পৰাই যে আমি কিবা এটা নতুন এটা সৃষ্টি কৰিব পাৰোঁ চ' সেইটো আমি নাভাবোঁ চ' ৰাজিকুলে কি কৰিছে সেইবিলাক বস্তু পেলাই নিদি এনেকৈ জমা কৰি ৰাখিছে চ' জমা কৰি ৰাখি এইবিলাক ক্ৰাফ্টবিলাক বনাইছে আৰু কিবা কিবি বনাই আছা ন হয় আৰু বনাই আছোঁ অঁ চ' এইবিলাক পেলাই দিব নালাগে এইটো আছাম ফাইন আৰ্টছ এণ্ড ক্ৰাফ্ট ছ'চাইটি প্ৰেজেণ্টৰ হয় এইখন চ' এইখনত মানে ইয়াতে যিটো কভাৰ পেজ হয় কভাৰ পেজত মানে যিখিনি মানে ইয়াত ভাল আৰ্ট থাকে মানে একদম মানে নেক্সট লেভেলৰ আৰ্ট যিখিনি থাকে চ' সেইখিনিৰে আহে চ' এইটো আৰ্ট হয় ৰাজিকিলে কৰা হয় না হয় হয় এইটো মোৰ হয় এইটো ইয়াৰ হয় ত' ইয়াতে অহা মানে বহুত সন্মানৰ কথা বহুত গৌৰৱৰ কথা হয় চ' এইটো আৰ্টত ন এইটো তাতে যোৱাটো এইটো ন হয় হয় এইটো ৰাজিকুল ইছলাম লিখা আছে এইটো তুমি কৰা ন হয় চ' ইয়াতে বহুত বিভিন্ন জেগাৰ আৰ্টবিলাক আছে সেইবিলাক চব কি ধুনীয়া ধুনীয়া আৰ্ট চ' ইয়াত মানে যিকোনো আৰ্ট চিলেক্ট নকৰে ইয়াত যিবিলাক আৰ্ট চিলেক্ট কৰে নহয় চববিলাক নেক্সট লেভেলৰ আৰ্ট হয় একদম আৰু আৰ্ট ইমান সহজ নহয় কাৰণ এটা মনৰ যিটো ভাষা হয় সেই ভাষাটো আৰ্ট ছবি এটা প্ৰকাশ কৰিব পৰাটোৱে আৰ্ট হয় চ' ৰাজিকুলৰ বহুত কিবা কিবি কিতাপত নাম আছে এনেকৈ বা আৰ্টবিলাক আছে চ' এইবিলাক দেখালে মানে শেষ কৰিব নোৱাৰিম ভিডিঅ'টো ধৰক আপোনালোকে বহুত দীঘল ভিডিঅ' হৈ যাব এইবিলাক চব দেখাই থাকিলে চ' মানে বহুত ভৰ্তি হৈ আছে ইয়াতে ইমানবিলাক দেখাবৰ কাৰণে নোৱাৰিম এইখন আমাৰ কলেজৰ মেগাজিন হয় এইখিনি আৰ্ট কৰা হয় চ' এই ৰাজিকুলে আমাক কিবা এটা খাব দিলে চ' মিঠাইটো কিহৰ কাৰণে সেইখন মনালিজা পেইণ্টিং হয় সেইখন আঁকিবলৈ অলপমান ট্ৰাই কৰিছে আৰু অৰিজিনেলখন নিচিনাকৈ কৰিব কিন্তু অৰিজিনেলখন নিচিনা কৰিবতো নোৱাৰে চ' অলপ ট্ৰাই কৰিছে ৰাজিকুলে চ' সেইখনক কোৱাচোন অকণমান কেনেকুৱা মানে সেইখন হয় ইয়াত আপোনাৰ হাঁহিটো আঁকিবলৈ প্ৰায় 11 বছৰ লাগিছে অকল হাঁহিটোতে 11 বছৰ লাগিছে 11 বছৰ লাগিছে আৰু আপোনাৰ এই চকুৰ পাৰ্টটো ইয়াৰ পৰা সমানে দুভাগ কৰিলে তলৰখিনি মহিলাৰ হয় আৰু ওপৰখিনি পুৰুষৰ হয় আৰু এই বস্তুখিনি লক্ষ্য কৰিব এইখিনি বস্তুখিনি আপোনাৰ পুৰুষৰ হয় আমাৰ হ'লে হেৰি থাকে এই বস্তুখিনি মানে অৰিজিনেলখন আৰ্টিষ্টজনৰ নাম কি আছিল অৰিজিনেল লিঅ'নাৰ্ডো ডা ভিঞ্চি লিঅ'নাৰ্ডো ডা ভিঞ্চি তেখেতে ফ্লোৰেন্সত থকা সময়তে আঁকিছিলে এই ছবিখন মানে তেখেতৰ হাঁহিটো আঁকাতে অকল 11 বছৰ লাগিছিল হয় হাঁহিটো আঁকিবলৈ সময় লৈছিলে অৱশ্যে ত' ক'ব গ'লে আৰ্ট ইমান সহজ বস্তুও নহয় চ' আৰ্টৰ মানে বহুত ডাঙৰ ষ্টৰী এটা যেনেকৈ আৰ্টৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি আৰ্টৰ দ্বাৰা বহুত ডাঙৰ ষ্টৰী এটা প্ৰকাশ কৰিব পাৰি ছবিটো হ'ল এনেকুৱা এটা ভাষা নিজৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব পৰা নিজৰ স্বাধীনভাৱে ছবি আঁকি যিকোনো মানে ষ্টৰী এটা প্ৰকাশ কৰিব পাৰি এখন আৰ্টৰ হয় ৰাইট আজি ৰাজিকিলে মোক মাতিলে ইয়াতে ত' ৰাজিকিলক মোক মাতাৰ বাবে বহুত ধন্যবাদ চ' আকৌ আগলৈ এনেকুৱা ভিডিঅ' আৰু বনাব ট্ৰাই কৰিম চ' এইটো ফাৰ্ষ্ট ভিডিঅ' হয় এইটো জাষ্ট অকণমানহে দেখাইছোঁ আপোনালোকক ইয়াৰ ষ্টুডিঅ' এটা আছে বেলেগ চ' তাতে আৰু বেলেগ বহুত ডাঙৰ ভাল প্ৰজেক্টবিলাক আছে চ' সেইবিলাকো এদিন আপোনালোকক দেখাব চেষ্টা কৰিম চ' এইটো ভিডিঅ' চাই থাকক আৰু চ' তোমাৰ আৰ্টৰ লগত ৰিলেটিভ কিমান বছৰমান হ'ল মোৰ আজি 11 বছৰে হৈছে 11-12 বছৰমান হৈছে আৰু হয় এতিয়া তুমি টিউশ্যন কৰা এতিয়া টিউশ্যনো কৰি আছোঁ আৰু স্কেটছ কিছুমান কৰোঁ আৰু পেইণ্টিং ৱাল পেইণ্টিঙো কৰা ৱাল পেইণ্টিঙো কৰোঁ হয় এতিয়া আমি যাওঁ ত' বাই বাই আহিবা আৰু ষ্টুডিঅ'লৈ আহিবা আৰু আহিম ত' এতিয়া আমি যাম এতিয়া যাব ওলাইছোঁ যাম এতিয়া চ' এতিয়া আমি গৈ আছোঁ আকৌ চ' চাই থাকক ভিডিঅ'টো চ' তাৰ পৰা সেই ভিডিঅ'টো এণ্ডিং কৰা হ'ল চ' মানে আহি গ'লে অলপ ৰেষ্ট ল'লোঁ এতিয়া ৰাতি হৈ গ'ল ভিডিঅ'টো আধা এডিট কৰা হ'ল চ' এডিট কৰি আছোঁ ভিডিঅ'টো চ' মানে দেখালোঁ আৰু আপোনাক আৰ্টৰ বিষয়ে অলপ ক'ব চেষ্টা কৰিলোঁ যিমানখিনি পাৰোঁ দেখালোঁ চ' আৰ্ট ইমান সহজো নহয় চ' মানে ইমান আৰ্ট বোলা বস্তুটো ইমান সহজ বস্তু নহয় চ' এইটো প্ৰেক্টিচ লাগে বহুত প্ৰেক্টিচৰ ফলতে এইটো কৰিব পাৰি মানে মনৰ ভাৱটো যিকোনো ষ্টৰী এটা আৰ্টৰ দ্বাৰা প্ৰকাশ কৰিব পাৰি চ' ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰক শ্বেয়াৰ কৰক আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু এনেকুৱা ধামাকা ব্লগ পাই থাকিব লাহে ত' চাই থাকক আৰু চাই থাকিব চ' আৰু এনেকৈ মৰম দি যাব ত' চাই থাকক ভিডিঅ'বোৰ চ' আকৌ এটা লগ পাইছোঁ নতুন ব্লগত ত' তেতিয়ালৈ বাই